Hi guys, Pathok DTS Technician YouTube channel আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকক এখন নতুন টাটা স্কাই ডিশ কেনেকৈ ফিটিং কৰা হয় দেখাবলৈ চেষ্টা কৰিম। বলক ভিডিওটোলৈ আগবাঢ়ো। এতিয়া আপুনি এই পলিথিনৰ পেকেটটো ফালিব। এইটো আপুনি লাহেকৈ এইটা উলিয়াব। এইটা আপোনাৰ সদ্যহতে ওয়ালত ব্যৱহাৰ কৰিবলৈ এই ক্লেমটো দৰকাৰ হয়। গতিকে ওয়ালত মাৰিবলৈ হ'লে এইকেইটা ক্লেম লাগিব। যদি আপুনি খুঁটাত বা বাঁহত ক'ৰবাত দিয়ে সেইকেইটা ইমান প্ৰয়োজন নহয়। প্ৰথমতে আপুনি মন কৰিব যে নটৰ পেকেটটো প্ৰথম ফালিব। নটৰ পেকেটটো খোলাৰ লগে লগে আপুনি এই সৰু সৰু চাৰিটা নট প্ৰথমতে আপুনি একলগ কৰিব। তাত আপুনি চাৰিটা নট ৰাখি দিব। এই তিনিটা নট এই জেগাত ৰাখি তিন ভাগ কৰি ল'ব। মন কৰিব এই নট দুটা অকণমান দেখিবলৈ বেলেগ, এই দুটা অকণমান চাইড কৰি ল'ব। আৰু সৰু নট দুটা আৰু দুটা এক্সট্ৰাকৈ ৰাখিব। এই দীঘল নটকেইটা আপোনাৰ সদ্যহতে নালাগে, এই তিনিটা আপোনাক লাগিব। প্ৰথমতে আপুনি এই ক্লেমডাল এই দুটা পোনত এনেকৈ এডজাষ্ট কৰিব। এডজাষ্ট কৰাৰ লগে লগে আপুনি এইকেইটা অকণমান জাম দি দিব। প্ৰথমতে এইটো জাম দিয়াৰ পিছত আপুনি পানীখন এনেকৈ ৰাখি এই ক্লেমটো ইয়াত ভৰাব। ক্লেমটো ভৰোৱাৰ লগে লগে আপোনাৰ সৰু সৰু নট চাৰিটা দেখিছিলে যে সেইকেইটা এটা এটাকৈ ভৰাব। আপুনি জাম দি দিব। অকণমান ৰাখি এই তিনিটা নট আপুনি এটা এটাকৈ ইয়াত ভৰাব। তাৰপিছত এইখনত আপুনি
এইকেইটা নোটৰ কথা কৈছিলোঁ যে আপোনাক এই নোটকেইটা আপুনি এই পইণ্টত খুৱাব। ইয়াৰ সৰু নোট দুটা ল'ব, লাহেকৈ এইটো তল ফালৰ পৰা এনেকৈ ভৰাব। এইটো এনেকৈ ভৰাই দিব। এইটো অকণমান ৰাখি ল'ব। আপোনাৰ LMB লগাবৰ কাৰণে এটা ক্লেমৰ ছেট আহিব। সেইটো আপুনি অকণমান দাম দিব। জাম দি দিয়াৰ পিছত আপুনি এইটো LMB বুলি বস্তু এটা পাব। সেইটো আপুনি উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত আপোনাৰ সৰু এইটো প্লাষ্টিকৰ দেখা পাব। এইটো সৰু সৰু স্ক্ৰু দুটা আহে, স্ক্ৰুকেইটা খুলি ল'ব। খুলিলে ওচৰত LMBটো লাহেকৈ বহাব। বহাৰ ওপৰত প্লাষ্টিকৰ কভাৰটো লগাই দিব। এইটো জাম দিবৰ কাৰণে আপোনাক স্ক্ৰুড্ৰাইভাৰ প্ৰয়োজন হ'ব। Sorry, ডিসকাউন্ট ফিটিং হৈ গৈছে। তাৰপিছত যি জেগাত বহাব তালৈ লাহেকৈ দাঙি লৈ যাব। সো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আগলৈ আপোনালোকক কেনেকৈ সহজতে সিগনেলটো মিলাপ কৰি তাৰ বিষয়ে অৱগত কৰিম। গতিকে আপোনালোকে মোৰ চেনেলটো চাই থাকিব। ধন্যবাদ।